মৰ্ণিঙত এতিয়া আমি অলপ ঘূৰিব গৈ আছোঁ। চ' আপোনালোক আজি মই সেইদিনাখন যেতিয়া কৈছিলোঁ আপোনালোকক যে ৰাঙাপাৰা আপোনালোকক অলপ দেখুৱাম, চ' আজি সেইটো কাৰণে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ৰাঙাপাৰাখন। শোৱাৰ পৰা উঠি পূৰা একদম মৰ্ণিং ৱাকত গৈ আছোঁ। ত' দেখুৱাই আছোঁ। আগলৈ টাউনৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম। এতিয়া আপোনালোকক খালি কৈছোঁ কথাখিনি। আৰু অলপ আগতে আছে এখন হৰিসভা মন্দিৰ। আপোনালোকক হৰিসভা মন্দিৰটো দেখুৱাবলৈ অকণমান চেষ্টা কৰিম। তো ব'লক হৰিসভা মন্দিৰ অলপ চাওঁ। এইখনেই হৈছে হৰিসভা মন্দিৰ। আপোনালোকক দেখুৱাইছোঁ চাওক। এখন হৰিসভা মন্দিৰ, আমাৰ ৰাঙাপাৰা হৰিসভা মন্দিৰ। আমি টাউন আহি পাই গ'লোঁ ফাইনেলি। এতিয়া আগত আছে এখন হনুমান মন্দিৰ। চ' আপোনালোকে হনুমান মন্দিৰখন অলপ দেখিব পাব এতিয়া আগত অলপমান। আমাৰ এই ৰাঙাপাৰাৰ এইখন হ'ল হনুমান মন্দিৰ। আমাৰ এইখনে হৈছে হনুমান মন্দিৰ। দেখিবও সৌন্দৰ্য এটা ভাল লাগে। ৰাঙাপাৰা ষ্টেচন আহি পালোঁ বৰ্তমান। ৰাঙাপাৰা ষ্টেচনটো আপোনালোকক সৰুকৈ অকণমান দেখুৱাম ভিডিঅ'। আৰু ৰাঙাপাৰা ষ্টেচনখন দেখি কেনেকুৱা লাগিলে কমেণ্ট বক্সত এটা কমেণ্ট কৰিব আপোনালোকক। তো আগলৈ আপোনালোকক আমাৰ ৰাঙাপাৰা ষ্টেচনখন দেখুৱাম। এইখন হৈ গ'ল আমাৰ ৰাঙাপাৰা ষ্টেচন। এতিয়া আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰোঁ। ব'লকচোন চাওঁ অলপমান আমাৰ ৰাঙাপাৰা ষ্টেচনখন। এইটো হৈছে 5 নম্বৰ প্লেটফৰ্ম আৰু ইয়াৰ ওপৰেদি আমি এতিয়া যাম। লকডাউন, সেইকাৰণে গোটেই ট্ৰেইনবিলাক ইয়াতে থৈ দিয়া হৈছে। ট্ৰেইনবিলাক পূৰা থৈ দিয়া হৈছে ইয়াতে। লকডাউনৰ কাৰণে চলা নাই। আৰু ইপিনে যায় এখন বজাৰ, ইয়াত বজাৰ বহে। ইপিনে হৈছে ট্ৰেইন বনাই। আপোনালোকে দেখিলেই আৰু আছে 1 নম্বৰ প্লেটফৰ্মত অলপ অঁকা আছে কিছুমান বস্তু। আৰু ষ্টেচন 1 নম্বৰ যোনটো প্লেটফৰ্ম সেইটো দেখি অলপ মানে ভাল লাগে। ব'লকচোন আপোনালোকক 1 নম্বৰ প্লেটফৰ্মটো আমি দেখাব চেষ্টা কৰোঁ। 1 নম্বৰ প্লেটফৰ্ম আপোনালোকক এতিয়া মই দেখুৱাম। তো চিৰি দি ফাৰ্ষ্টতেতো নামিব লাগিব।
আমি আছোঁ। তো এইটো হৈছে 1 নম্বৰ প্লেটফৰ্ম ৰাঙাপাৰা। এইবোৰ হৈছে আৰু এইখন হৈছে পানীৰ দোকান। ষ্টেচন ঘূৰা বহুত হৈ গ'ল আৰু এতিয়া আমি আকৌ ঘৰত আহিলোঁ। ঘৰ পিনে আহি আছোঁ আকৌ। তো ঘৰত আহোঁতে কিছুমান দৃশ্য দেখিলোঁ, তো আপোনালোকক দেখুৱাম। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিল, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া